1972 চনৰ 21 জানুৱাৰী দিনটো আছিল উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন। সেই দিনটোতে উত্তৰ পূৰ্বাঞ্চলত নতুন ৰাজ্য মেঘালয়, ত্ৰিপুৰা, মণিপুৰৰ জন্ম হৈছিল। ডিয়াৰ ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত মেঘালয় ৰাজ্যখনৰ জন্মৰ কাহিনী আলোচনা কৰিম। সংস্কৃত শব্দ মেঘালয় অৰ্থ মেঘৰ আলয়। ইয়াত প্ৰতিটো সময়তে মেঘে আৱৰি থাকে। বিশ্বৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই মৌচিনৰাম আৰু চেৰাপুঞ্জী ইয়াতে অৱস্থিত। প্ৰায় 22,720 স্কয়াৰ কিলোমিটাৰ আৱৰি থকা এই ৰাজ্যখনৰ পূব আৰু উত্তৰে অসম, পশ্চিম আৰু দক্ষিণে বাংলাদেশে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আজিৰ মেঘালয় অঞ্চলটো ব্ৰিটিছ শাসনৰ অধীনলৈ অহাৰ আগতে জনজাতীয় জনগোষ্ঠী খাচী, গাৰো, জয়ন্তীয়া জনগোষ্ঠীৰ বসতিস্থল আছিল। ইয়াৰ নিজস্ব স্বতন্ত্ৰ মুখিয়াল আছিল আৰু তেওঁলোকে পৰম্পৰাগত শাসন ব্যৱস্থা অনুসৰণ কৰিছিল। 1820 চনৰ পৰা 1873 চনৰ ভিতৰত এই পাহাৰীয়া অঞ্চলকেইটা ব্ৰিটিছে লাহে লাহে নিজৰ অধীনলৈ আনিবলৈ চেষ্টা কৰে। 1830 চনত খাচী পাহাৰ, 1835 চনত জয়ন্তীয়া পাহাৰ আৰু 1873 চনত গাৰো পাহাৰক ব্ৰিটিছ চৰকাৰে নিজৰ দখললৈ আনে। এই তিনিওটা অঞ্চল ব্ৰিটিছে অসমৰ অংগ হিচাপে শাসন কৰিবলৈ লয়। এই সময়তে অৰ্থাৎ 1873 চনত ব্ৰিটিছ চৰকাৰে খাচী, জয়ন্তীয়া আৰু গাৰো এই তিনিটা অঞ্চলক অনুসূচিত জিলা হিচাপে ঘোষণা কৰে আৰু বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন আইন প্ৰণয়ন কৰি প্ৰথমবাৰৰ বাবে এই অঞ্চল তিনিটাত ইনাৰ লাইন পাৰ্মিটৰ সীমা নিৰ্ধাৰণ কৰে। এই আইনৰ অনুসৰি ভৈয়ামৰ মানুহ পাহাৰীয়া অঞ্চলত স্থায়ীভাৱে বসতি আৰু ব্যৱসায় বাণিজ্য কৰিব নোৱাৰিছিল। বৰ্তমান সময়তো এই নিয়ম উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয়সকলৰ সাংস্কৃতিক আৰু ভূমিৰ সুৰক্ষাৰ বাবে বৰ্তাই ৰখা হৈছে। ব্ৰিটিছ শাসনৰ এই সময়ছোৱাতে এই তিনিটা অঞ্চলত মিছনেৰী কাৰ্যকলাপ, খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ, মিছনেৰী শিক্ষাৰ প্ৰচাৰ আৰম্ভ হৈছিল। 20 মাৰ্চ 1874 চনত ব্ৰিটিছ চৰকাৰে শ্বিলঙক সমগ্ৰ আছাম চিফ কমিছনাৰ প্ৰদেশৰ ৰাজধানী হিচাপে ঘোষণা কৰে। কাৰণ এই অঞ্চলটো কৌশলগত অৱস্থান, শীতল আৰু সুস্বাস্থ্যৰ জলবায়ুৱে ব্ৰিটিছ প্ৰশাসনক মোহিত কৰি তুলিছিল, যাৰ বাবে ব্ৰিটিছে শ্বিলঙক পূবৰ স্কটলেণ্ড বুলিও অভিহিত কৰিছে। 1905 চনৰ 16 অক্টোবৰত যেতিয়া ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনে বংগ বিভাজনৰ ঘোষণা কৰিছিল, তেতিয়া এই তিনিওটা অঞ্চল পূৰ্ব বংগ আৰু অসমৰ ৰাজ্যৰ লগত অন্তৰ্ভুক্ত হৈছিল। জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদ আৰু স্বদেশী আন্দোলন গঢ়ি উঠাত 1911 চনত ব্ৰিটিছ প্ৰশাসনে বংগ বিভাজনৰ সিদ্ধান্ত বাতিল কৰে। অসমক পুনৰ স্বতন্ত্ৰ প্ৰদেশ হিচাপে গঠন কৰা হয় আৰু খাচী, জয়ন্তীয়া, গাৰো এই তিনিটা পাহাৰীয়া অঞ্চল পুনৰ অসমৰ লগত অন্তৰ্ভুক্ত কৰা হয়। কেথলিক আৰু বাপ্টিষ্ট মিছনাৰীসকলে স্কুল, হস্পিটেল, গীৰ্জা আদি নিৰ্মাণ কৰি এই অঞ্চল তিনিটাত আধুনিকতাৰ বিস্তাৰ কৰিছিল। মিছনাৰী শিক্ষাৰ প্ৰভাৱে জনসাধাৰণৰ মাজত আধুনিক চিন্তাধাৰা ভাৱ গঢ়ি তুলিছিল, যাৰ ফলত ব্ৰিটিছৰ পৰম্পৰাগত শাসনত হস্তক্ষেপ জনসাধাৰণে বুজিব পাৰিছিল। সেইবাবে জনসাধাৰণৰ মাজত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনজাতীয় প্ৰতিবাদ আৰু জাতীয় চিন্তাধাৰাৰ ভেটি লাহে লাহে গঢ়ি উঠিবলৈ ধৰিছিল। 1919 চনত ব্ৰিটিছ প্ৰশাসনে জাৰি কৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আইন অনুসৰি আছাম লেজিছলেটিভ কাউন্সিল গঠন কৰা হয়। এই কাউন্সিলত বিভিন্ন শ্ৰেণীৰ প্ৰতিনিধি নিৰ্বাচিত আৰু মনোনীত সদস্য নিযুক্ত কৰা হয়। 1920 চনৰ পৰা এই আছাম লেজিছলেটিভ কাউন্সিলত খাচী, জয়ন্তীয়া আৰু গাৰো পাহাৰীয়া অঞ্চলৰ পৰা সদস্য মনোনীত কৰা হয়। কিন্তু 1935 চনত ব্ৰিটিছ প্ৰশাসনে জাৰি কৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আইন অনুসৰি উত্তৰ পূব অঞ্চলৰ পাহাৰীয়া অঞ্চলসমূহক বহিষ্কৃত অঞ্চল হিচাপে ঘোষণা কৰা হয়। ফলত আছাম লেজিছলেটিভ কাউন্সিলত এই পাহাৰীয়া অঞ্চলসমূহৰ পৰা কোনো প্ৰতিনিধি মনোনীত কৰা নহয়। এই অঞ্চলসমূহৰ প্ৰশাসনৰ দায়িত্ব ডেপুটি কমিছনাৰৰ হাতত অৰ্পণ কৰা হয়, যাৰ ফলত লাহে লাহে এই পাহাৰীয়া অঞ্চলসমূহত উন্নয়নৰ কাম কমি আহিবলৈ ধৰে। শিক্ষা, স্বাস্থ্য, যোগাযোগৰ ব্যৱস্থা অতি বেয়া অৱস্থা পায়হি। ফলত শিক্ষিত লোকসকলৰ মাজত লাহে লাহে স্বদেশী আন্দোলনৰ মনোভাৱ গঢ়ি উঠিবলৈ ধৰে। এনেধৰণৰ বহু কষ্ট আৰু ধৈৰ্যৰ শেষত 1947 চনত ভাৰত স্বাধীন হওঁতে গাৰো, খাচী, জয়ন্তীয়া পাহাৰীয়া অঞ্চল তিনিটাই নিজস্ব স্বতন্ত্ৰ সন্মান লাভ কৰিব বুলি আশা কৰিছিল। কিন্তু স্বাধীনতাৰ পাছতো অসমৰ অংগ হৈ থাকিব লগা হোৱাৰ বাবে ইয়াৰ জনসাধাৰণে অসন্তুষ্টি প্ৰকাশ কৰিছিল। পাহাৰীয়া জনগোষ্ঠী আৰু সমতল জনগোষ্ঠীৰ মাজত ভাষাগত, সাংস্কৃতিক, খাদ্য, পোছাক আদিৰ পাৰ্থক্য আছিল। সেইবাবে পাহাৰীয়া অঞ্চলটোৱে জাতিগত আৰু সাংস্কৃতিক পৰিচয় ৰক্ষা কৰা, নিজৰ ভাষা, ধৰ্মীয় পদ্ধতি সংৰক্ষণ কৰিবলৈ বিশেষ স্বীকৃতি আৰু স্বশাসনৰ দাবী কৰি 1960 চনত অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ গঠন কৰে। এই সংস্থাৰ নেতৃত্বত প্ৰায় 10 বছৰ সময় পৃথক ৰাজ্যৰ দাবী কৰাৰ পাছত ভাৰতৰ সংসদত আছাম ৰিঅৰ্গেনাইজেশ্যন মেঘালয় আইন 1969 চনত উত্থাপন কৰা হয়। 1970 চনত এই আইনখন বলবৎ হোৱাৰ পাছত অসমৰ ভিতৰতে গাৰো, খাচী, জয়ন্তীয়া
এই পাহাৰীয়া অঞ্চলকেইটাক মেঘালয় নামেৰে অট'নমাছ ষ্টেটছ হিচাপে ঘোষণা কৰা হয়। এই আইন অনুসৰি মেঘালয়ৰ নিজৰ বিধানসভা নাছিল যদিও ৩৭ জন সদস্যৰ সৈতে এজন অট'নমাছ ষ্টেট চিফ এক্সিকিউটিভ মেম্বাৰৰ নিযুক্তি দিয়া হয়। ১৯৭১ চনত ভাৰতীয় সংসদে নৰ্থ ইষ্ট এৰিয়া ৰিঅৰ্গেনাইজেশ্যন আইন পাছ কৰে, যাৰ ফলস্বৰূপে ২১ জানুৱাৰী ১৯৭২ চনত মেঘালয় অঞ্চলটোক অসমৰ পৰা পৃথক কৰি এখন স্বাধীন ৰাজ্য গঠন কৰা হয়। ৬০ জন সদস্যৰ সৈতে নিজস্ব বিধানসভা, মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ নিযুক্তি দিয়া হয়। এই আইনৰ জৰিয়তে লোকসভাত ২ জন আৰু ৰাজ্যসভাত এজন নিৰ্দিষ্ট সদস্যৰ বাবে আসন সংৰক্ষিত কৰা হয়। এনেদৰে বিশাল অসমৰ ভূখণ্ডৰ পৰা পৃথক হৈ মেঘালয় নামৰ নতুন ৰাজ্যৰ জন্ম হয় আৰু উত্তৰ পূৰ্বাঞ্চলত ৭ ভনীৰ উৎপত্তি হয়। ভিডিঅ'টো চাই যদি উপকৃত হ'ব পাৰিছে তেনে এডুকামেণ্টৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।